বা ইণ্টাৰনেট মুভমেণ্ট আজি আৰম্ভ কৰিছোঁ আৰু ৰেলৱে লাইনৰ পৰা ইণ্টাৰনেটলৈকে এই মুভমেণ্ট যাত্ৰা কৰিছে। তো আমি এইটোকে চৰকাৰক কৈ আহিছোঁ যে আমি আন্দোলনৰ নামত আন্দোলন কৰিব বিচৰা নাই বা আন্দোলনৰ নামত আন্দোলন কৰা নাই, আমাক সমাধান লাগে। তো বিভিন্ন সময়ত চৰকাৰৰ মানুহবিলাক প্ৰতিশ্ৰুতি দিছে যে আলোচনা হ'ব, সমস্যা সমাধান হ'ব। মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি বিভিন্ন ব্যুৰ'ক্ৰেটসকলে বহুত সময়ত আমাক কথা দিছে যে আলোচনা হ'ব, সমস্যা সমাধান হ'ব, কিন্তু আজিলৈকে কোনো পদক্ষেপ আমি দেখিবলৈ পোৱা নাই। তো এইকাৰণে আজি গোটেই অসমতে বিভিন্ন জিলাত আমি ইণ্টাৰনেট যিটো মুভমেণ্ট, ডিজিটেল মুভমেণ্ট আৰম্ভ কৰিছোঁ। কাৰণটো হৈছে বৰ্তমানৰ চৰকাৰখনে ডিজিটেল কথাটো লৈ পেলাই খুব পাতে, ইণ্টাৰনেটৰ কথাটো খুব লৈ পাতে আৰু গোটেই ডিজিটাইজ কৰাৰ কথাবিলাক কৈ আছে। তেখেতসকলে ফেচবুক, টুইটাৰত ব্যস্ত থাকে বুলি আমি শুনিছোঁ। তো সেইকাৰণে বিভিন্ন মহলে যে আপোনালোকে অনলি ৰেল লাইন, নেশ্যনেল হাইৱে ব্লকেট কৰি থাকিলে তেখেতে দেখিবও পাৰে, নেদেখিবও পাৰে। বহুত লিডাৰবিলাকৰ টিভি নাচাই বুলি শুনিছোঁ। আমাৰ মেমৰেণ্ডামবিলাক তেখেতসকলৰ পঢ়িব সময় আছে নে নাই সেইবিলাক আমাৰ সন্দেহ হৈছে। সেইকাৰণে আমি যিহেতু বড়োলেণ্ড দাবীটো আমাৰ এটা কমিটমেণ্ট, আমি সকলো প্ৰতিজ্ঞাবদ্ধ যে বড়োসকলৰ ভাষা, সংস্কৃতি, পৰিচয়, অস্তিত্ব জীয়াই ৰখাৰ কাৰণে এটা পৃথক ৰাজ্য গঠন কৰাটো অত্যন্ত দৰকাৰ। এই পৃথক ৰাজ্যখন নহ'লে বড়োসকলে জীয়াই থকাটো সুনিশ্চিত কৰাটো কেতিয়াও সম্ভৱ নহয়। তো সেইকাৰণে আজি ইণ্টাৰনেট মুভমেণ্টটো আমি আৰম্ভ কৰিছোঁ আৰু আজিৰ পৰা এইটো কণ্টিনিউ হ'ব যে বিভিন্ন জিলা, চাব ডিভিজনত আমাৰ বড়োলেণ্ড ছাপৰ্টাৰসকলে ইণ্টাৰনেট যোগেদি ভাৰতৰ চৰকাৰী, বেচৰকাৰী সংস্থাবিলাক, পত্ৰ মানে যিবিলাক আমাৰ মিডিয়া আছে, সেই মিডিয়াবিলাকক বিভিন্ন মানে মহলক ইমেইলৰ যোগেদি, ফেচবুকৰ, টুইটাৰৰ যোগেদি আমাৰ মুভমেণ্টৰ কথাটো জনোৱা হ'ব। আৰু আমি এইটোৱে বিচাৰিছোঁ যে আজি তেলেংগানা গঠন কৰাৰ পিছত, উত্তৰাখণ্ড, ঝাৰখণ্ড গঠন কৰাৰ পিছত, ভাৰত স্বাধীনৰ পিছত আৰু বহুত মানে ৰাজ্য গঠন কৰাৰ পিছত এতিয়া বড়োলেণ্ড গঠন কৰিব লাগে। আৰু এই অঞ্চলত শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে এটা পলিটিকেল এৰেঞ্জমেণ্টটো খুব দৰকাৰ হৈছে। আমি এইটোকেই কৈছোঁ আজি যে বড়োলেণ্ডটো যদি গঠন হ'লে এই অঞ্চলত স্থায়ী শান্তি আহিব আৰু এই অঞ্চলত মানে এটা ইকুৱেলিটি এটা আহিব আৰু উন্নয়নটো সম্ভৱ হ'ব। তো সেইকাৰণে আজিলৈকে চৰকাৰে কথা দি পেলাই কথা ৰখা নাই। সেইকাৰণে আমি কণ্টিনিউ কৰিছোঁ আৰু অনাগত দিনতো কণ্টিনিউ কৰিম। কিন্তু আমি বহু সময়তে চাই আহিছোঁ যে আমি ভাবিছোঁ যাতে ইয়াত নহয়, আমি ইয়াত কোনো ধৰণৰ তেনেকৈ চিটুৱেশ্যন ক্ৰিয়েট কৰিব আমি বিচৰা নাই। আমি ইকনমিকেলি এফেক্ট কৰিবলৈ বিচাৰিছোঁ। নহ'লে আমি সদায় নেশ্যনেল হাইৱে, ৰেলৱে ব্লকেটোৱে কৰি থাকিলোহেঁতেন, কিন্তু আমাৰ সময় আজি আমাৰ মেছেজটো স্পষ্ট যে অতি শীঘ্ৰে চৰকাৰে বড়োলেণ্ড সমস্যা সমাধান কৰিবলৈ আগবাঢ়ি আহক। ইয়াতে সকলোৰে মংগল হ'ব। আৰু অন্যথা আমি অলৰেডি ডিক্লেয়াৰ কৰি থৈছোঁ, ইয়াৰ পিছত আমাৰ ৰেলৱে ব্লকেট আছে, আমাৰ চাকা বন্ধ আছে আৰু ইয়াৰ পিছত ইনডেফিনিট হাংগাৰ ষ্ট্ৰাইক আছে, বিভিন্ন কাৰ্যসূচী আছে। এই কাৰ্যসূচীবিলাক চলি থাকিব। গতিকে আমাৰ অসমতো বিজেপি, ভাৰততো বিজেপি, দুইটা মানে চৰকাৰ, বিজেপিৰ চৰকাৰ চলি আছে আৰু বিজেপিয়ে যি কমিটমেণ্ট দি পেলাই চৰকাৰত আহিছিলে সেই কমিটমেণ্টটো ৰাখিব লাগে। আমি সেইটোকে বিচাৰোঁ। নাগৰিকত্ব সংশোধনী বিলৰ যি হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি হৈছে অসমত, তো সেইটো লৈ আপোনালোকৰ মুভমেণ্টত কিবা বাধা হ'ব নেকি? এইটো এটা অল ইণ্ডিয়া এটা প্ৰক্ৰিয়া, অল ইণ্ডিয়া এটা প্ৰচেছ। নেশ্যনেল লেভেলত হয়তো বহুত নতুন নতুন পলিচি আহিব, সেই পলিচিবিলাক তেখেতসকলে কৰিব। কিন্তু আমাৰ যিটো জাতি জনগোষ্ঠীৰ যিটো নিজা নিজা এছপিৰেশ্যন, নিজা নিজা হেল্পছ এণ্ড এছপিৰেশ্যন, নিজৰ ৰক্ষণাবেক্ষণৰ কথা, সেইটো লৈ পেলাই আমাৰ মুভমেণ্ট চলি থাকিব। ভাৰত স্বাধীন হোৱাৰ পিছত বহুত নতুন নতুন আইন আহিছে, কিছুমান আইন ইমপ্লিমেণ্ট হৈছে, কিছুমান আইন ইমপ্লিমেণ্ট হোৱা নাই, কিছুমান মানুহৰ স্বাৰ্থত আইনবিলাক কৰা হৈছে, কিছুমান পাৰ্টিকুলাৰ এটা ছেকশ্যনৰ স্বাৰ্থত কৰা হৈছে। আৰু বৰ্তমান যি নতুন নতুন তেখেতসকলে আইন প্ৰণয়ন কৰিবলৈ বিচাৰিছে, এমেণ্ডমেণ্ট আনিবলৈ বিচাৰিছে, এই কথাবিলাক তেখেতসকলেহে জানিব। আমাৰ কথাটো হৈছে স্বাধীন হোৱাৰ পিছত আমি স্বাধীন দেশৰ নাগৰিক হৈ পেলাই ভাৰতৰ সংবিধানত যিখিনি অধিকাৰ আছে সেই অধিকাৰবিলাক আজিলৈকে পাবলৈ সক্ষম হোৱা নাই। ফাণ্ডামেণ্টেল ৰাইট, হিউমেন ৰাইট, আমাৰ যিটো ছ'চিঅ' কালচাৰেল ৰাইট, ইকনমিক ৰাইট, পলিটিকেল ৰাইট, সেই ৰাইটবিলাক আজিও আমি পাবলৈ সক্ষম হোৱা নাই। সেইকাৰণে এই মুভমেণ্ট চলিছে আৰু চলি থাকিব। বাকী নেশ্যনেল যিবিলাক এজেণ্ডা, সেইটো লৈ পেলাই আজি চৰকাৰে কাম কৰিব লাগিব। তেখেতসকলে নিজৰ ষ্টাইলত কাম কৰিব। কিন্তু যেতিয়ালৈকে ভাৰতৰ চাৰিসীমাৰ ভিতৰত বসবাস কৰা বিভিন্ন জাতি, গোষ্ঠী, ধৰ্মাৱলম্বী লোকক, বিভিন্ন মানে ইথনিক কমিউনিটিবিলাকক যদি অধিকাৰ প্ৰদান কৰিব নোৱাৰে, তেখেতসকলক যদি সুৰক্ষা দিব নোৱাৰে, তেনেহ'লে এই মুভমেণ্টটো সদায় চলি থাকিব আৰু দেশখনে এটা আনৰেষ্ট এটা ফেচ কৰি থাকিব লাগিব।